নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। ফ্ৰেণ্ডছ, আজি মই আমাৰ ঘৰৰ চৌপাশটো আৰু আমাৰ ঘৰৰ কুঁহিয়াৰ বাগানখন দেখুৱাম বুলি ভাবিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় নিশ্চয় ক্ষমা কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ঘৰত। ইয়াৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰতে আমাৰ কুঁহিয়াৰ বাগানখন। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, এইখন হ'ল আমাৰ তামোল বাগানখন। ইয়াৰ পৰা আমাৰ বছৰি ইনকাম হয় প্ৰায় 20-25 হাজাৰ। তাৰমানে তামোল কেইজোপা ইমান ভাল নহয়তো, সেইটো কাৰণে মানে লাগন ইমান ঠিক নহয়। কেতিয়াবা ভাল হয়। যোৱাবাৰ ইমান পইচা নাপালোঁ, কমকৈ পালোঁ মানে। ফ্ৰেণ্ডছ, এতিয়া আপোনালোকক আমাৰ কুঁহিয়াৰ বাগানখন দেখুৱাবলৈ আগবাঢ়িছোঁ। ফ্ৰেণ্ডছ, আপোনালোকক যে কৈছিলোঁ মই আমাৰ পুখুৰীটো খন্দোৱা বুলি, আজি মানে কালি যে কৈছিলোঁ আহিব বুলি, আজি আহিলে মানে JCB আৰু পাতলাখন অলপ অলপকৈ খান্দি আছে আৰু লাহেকৈ। দিনটোত কিয়নে খান্দি শেষ কৰিম বুলি কৈছে, কিন্তু কি কয় নাজানো। তেন্তে আমাৰ কুঁহিয়াৰ বাগানখনলৈ আপোনাক লৈ গৈছোঁ। ফ্ৰেণ্ডছ, এইখন হ'ল আমাৰ কুঁহিয়াৰ বাগানখন। আমি প্ৰথমে ইয়াত হাল বোৱা আৰম্ভ কৰিছিলোঁ। তাৰ পাছত ইয়াৰ বীজবোৰ ৰোপণ কৰিছিলোঁ। ইয়াৰ আমি কুঁহিয়াৰ আগবোৰ আমাৰ দেউতাই এগ্ৰিকালচাৰৰ পৰা আনিছিলে। তাৰপিছত আমি প্ৰথম মাটিখিনি দেউতাই মই 3 চাহ ট্ৰেক্টৰেদি বালোঁ। তাৰপিছত বেয়নটো দিলোঁ। বেয়নটোত প্ৰায় আমাৰ 10-20 ডালমান ভলুকা বাঁহ গৈছিলে। ফ্ৰেণ্ডছ, এই কুঁহিয়াৰ বাগানখনৰ পৰা আমাৰ লাভৱান হয় নে নহয় নাজানো, কিন্তু তথাপিও আমি দেউতাই মই বহুত কষ্ট কৰি এই কুঁহিয়াৰ বাগানখন বনাবলৈ চেষ্টা কৰিছোঁ। পিছৰফালে দেখিছে প্ৰায় কুঁহিয়াৰ বাগানখনৰ পুলিবোৰ সৰু সৰু হৈ আছে, কিন্তু তাত বহুত গুণ ভৰি আছে। মানে সময় পোৱা নাই যে মই কাম কৰিব গৈ আছোঁ মানে এইকেইদিন, সেইটো কাৰণে মানে চাফা কৰিবৰ কাৰণে অলপ কষ্ট হৈছে। দেউতাই পাৰা মানে সময় উলিয়াই মাজে চাফা কৰে জেগাখিনি, হ'লেও সম্পূৰ্ণকৈ চাফা কৰিব পৰা নাই। ফ্ৰেণ্ডছ, আপোনালোকক যে কৈছিলোঁ আমাৰ কুঁহিয়াৰ বাগানখন দেখুৱাম বুলি, এইখনে হ'ল আমাৰ কুঁহিয়াৰ বাগানখন। কিন্তু ইয়াত বহুত এতিয়া বুন আৰু তাৰমানে চাফ চিকুণ কৰা নাই যে, মানে বহুত বেমাৰী বস্তু গজি আছে মানে। ভাবিছোঁ 2 দিনতে ইয়াৰ বুনবোৰ চাফা কৰিম বুলি। দেউতাইও সময় নাপায় আৰু ময়ো কাম কৰিব গৈ থাকোঁ সময় নাপাওঁ, সেইকাৰণে মানে বহুত লেতেৰা ধৰণৰ অপৰিষ্কাৰ দেখিছে আমাৰ কুঁহিয়াৰ বাগানখন। হ'লেও কি কৰিব পাৰোঁ, চেষ্টা কৰি আছোঁ। ফ্ৰেণ্ডছ, এই যে চেচু গছকেইডাল দেখিছে, এইকেইডাল আমাৰ দাদাই ৰোৱা। কলেজত পঢ়ি থাকোঁতে দাদাই ৰোৱা, কিন্তু এতিয়া আহি বহুত ডাঙৰ হ'ল। তাকে ভাবিছোঁ এইকেইডাল কেতিয়ালৈ ডাঙৰ গছ হয়। ফ্ৰেণ্ডছ, সেই পিছফালে যে দেখিছে সেই চেগুনকেইডাল মানে আমাৰ দাদাই ৰোৱা, কিন্তু হ'লেও অলপ সৰু হৈ আছে। কিন্তু নাজানো কেতিয়ালৈ কিমান ডাঙৰ হয়। সেই পিছফালে যে আমাৰ বৰপিতাই তাৰমানে কঠীয়া পৰা আৰু দেউতাই কঠীয়া পাক লৈ আলোচনা কৰি আছে। ফ্ৰেণ্ডছ, ইমানেই আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।